নমস্কাৰ, মই মৌচুমীয়ে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন বিষয়। বিখ্যাত পদাৰ্থ বিজ্ঞানী আলবাৰ্ট আইনষ্টাইনে কৈছিল, তেওঁৰ শিশুৰ পৰীৰ সাধু আৰু শিশুৰ বুদ্ধিমত্তা সম্পৰ্কে যিখন কিতাপ আছে তেওঁ তাত কৈছিল যে ইফ ইউ ৱান্ট ইয়ৰ চিলড্ৰেন টু বি ইণ্টেলিজেণ্ট ৰিড দেম ফেয়াৰী টেলছ এণ্ড ইফ ইউ ৱান্ট দেম টু বি মোৰ ইণ্টেলিজেণ্ট ৰিড দেম মোৰ ফেয়াৰী টেলছ। যদি আপুনি আপোনাৰ শিশুটিক ইণ্টেলিজেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে বহুত বেছি সাধু ক'ব লাগিব বা সাধু পঢ়াৰ যিটো অভ্যাস সেই অভ্যাস গঢ়ি তুলিব লাগিব। আৰু যদি বহু বেছি ইণ্টেলিজেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে বহু বেছি সাধু ক'ব লাগিব আৰু সাধু কোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। শিশু এটিৰ শিক্ষাৰ আৰম্ভণি হৈছে শিশুৱে সাধু শুনা বা সাধু কোৱাৰ পৰাই আৰম্ভ হয় আৰু শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ বাবে বহুত উপকাৰী। আমি যদি আমাৰ শৈশৱলৈ এবাৰ উভতি যাওঁ, এনে এখন ছবি আমি দেখা পাম য'ত আমি জনা নজনা হোৱা বয়সৰ পৰাই ককা আইতা মা দেউতা বা ঘৰৰ ডাঙৰসকলে আমাৰ মনত এই সাধুসমূহৰ জৰিয়তে এখন কল্পনাৰ পৃথিৱী সৃষ্টি কৰিছিল আৰু আমি সেই কল্পনাৰ পৃথিৱীখনৰ মায়াময় জগতখন আমি বিচৰণ কৰি ফুৰিছিলোঁ আমি সেই সময়ছোৱাত। কিন্তু বৰ্তমান আমাৰ অভিভাৱকসকলৰ কামৰ কাৰণেই হওক বা মোবাইলৰ পৃথিৱীখনৰ কাৰণেই হওক, বৰ্তমান আমাৰ যিটো সাধু কোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতা লাহে লাহে কমি আহিছে আৰু এই যান্ত্ৰিকতাৰ বাবে হয়তো বহু শিশু এই যিটো সাধু কোৱাৰ সুকীয়া অনুভৱ, যিটো সুকীয়া আমেজ, সেই আমেজৰ পৰা তেওঁলোক বিৰত হৈ আছে। আৰু আজিৰ এই ভিডিঅ'টোত মই সাধু কোৱাৰ যিটো প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আচলতে শিশু এটি জন্ম হোৱাৰ পিছৰ পৰাই আমি শিশুটিক সাধু কোৱা আৰম্ভ কৰিব পাৰোঁ আৰু তাৰ সদৰ্থক যিটো প্ৰভাৱ সেই প্ৰভাৱ আমি প্ৰথম দিনাখনৰ পৰাই হ'বলৈ আৰম্ভ কৰোঁ। শিশু এটিৰ লগত যদি আমি সঘনে কথা পাতি থাকোঁ, শিশু এটিৰ ভাষাৰ বিকাশ হোৱাৰ লগতে শিশু আৰু অভিভাৱকৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো সুন্দৰভাৱে গঢ় লৈ উঠে। সাধু কোৱাই শিশুসকলৰ যিটো মগজুৰ যিবোৰ স্নায়ু সেই স্নায়ুবোৰৰ কানেকশ্যনছবোৰ বৃদ্ধি কৰাৰ লগে লগে শিশুৰ মগজুৰ বিকাশতো সহায় কৰে। সাধুৱে শিশুৰ কোমল মনত বিস্ময়, আশ্চৰ্যৰ আৰু কৌতূহলৰ সৃষ্টি কৰে আৰু এটি সাধু কোৱাৰ পিছৰ পৰা শিশুটিয়ে চাৰিওফালৰ যিবোৰ আমাৰ বস্তু সেই সকলোবোৰ বস্তুৰ বিষয়ে তেওঁলোক জানিবলৈ আগ্ৰহী হৈ উঠে আৰু আমি নজনাকৈ প্ৰতিটো সাধু কোৱাৰ পিছত শিশুটি তেওঁলোকে মনৰ মাজতে তেওঁলোক ডাঙৰ হৈ উঠে। সাধু এটাৰ যিবোৰ কাল্পনিক চৰিত্ৰ সেই কাল্পনিক চৰিত্ৰসমূহে শিশুৰ মনৰ বিকাশ হোৱাৰ লগতে তেওঁলোকে যিটো চিন্তা কৰাৰ পৰিসৰো বৃদ্ধি হয়। সাধু কোৱাই শিশু এটিৰ মনত মূল্যবোধৰ লগতে সৃষ্টিশীলতা আৰু পঢ়াৰ প্ৰতি যিটো অভ্যাস সেই অভ্যাসটো গঢ়ি তোলে। যে শিশুৰ মনত সৃষ্টিশীলতাৰ লগতে সহনশীলতা আৰু আনক যিটো বুজি পোৱাৰ গুণ সেই গুণটো তেওঁলোকৰ ডেভেলপ হয় সাধু কোৱাৰ পৰাই। সাধুৰ পৰা শিশু এটিৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়, কিয়নো এটি সাধুৰ পৰা তেওঁলোকে বিভিন্ন দেশৰ বিভিন্ন সংস্কৃতি, বিভিন্ন নিয়ম কানুন সেই সকলোবোৰ তেওঁলোকে জানিব পৰা হয়। আৰু এই সাধু কৈ থকাৰ সময়ত শিশুসকলে মনত বহুত প্ৰশ্নৰ উদয় হয় আৰু যিমান পাৰি এই প্ৰশ্নসমূহৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰাটো ভাল। সাধুৱে শিশু এটিৰ যোন লিছনিং স্কিলছ সেই লিছনিং স্কিলছটো বৃদ্ধি কৰাটো সহায় কৰে। আপোনালোকে যদি সাধু কৈ থাকোঁতে এটা কথা হয়তো নিশ্চয় মন কৰিছে, শিশুসকলে খুব মনোযোগেৰে সাধুটো শুনে। তেওঁলোকে ভাবে যে যদি অকণমান এফাল কৰোঁ তেতিয়াহ'লে কিবা এটা ভাল সাধু তেওঁলোকৰ ভাল লগা অংশ মিছ হ'ব পাৰে, সেইটো কাৰণে সাধুটো তেওঁলোকে খুব মনোযোগেৰে শুনে। সাধু কোৱাৰ ক্ষেত্ৰত আমি অকল ধৰক সাধুৰ কিতাপ ব্যৱহাৰ নকৰি বিভিন্ন ধৰণৰ ৰাইমছ, গান বা বিভিন্ন ধৰণৰ পিকচাৰ বুক, ছবি থকা কিতাপ বা বিভিন্ন ধৰণৰ পুতলা তেওঁলোকৰ চৰিত্ৰসমূহ লৈও সাধু ক'ব পৰা যায়। যেতিয়া আমি শিশু এটিক সাধু কওঁ তেওঁলোকে সাধুৰ চৰিত্ৰসমূহৰ মাজত নিজে সোমাই পৰে আৰু সেই চৰিত্ৰসমূহ তেওঁলোকে বিশ্লেষণ কৰিব পৰা হয় আৰু সেই বিশ্লেষণ কৰাৰ সময়ত তেওঁলোকে যিখন কল্পনাৰ পৃথিৱীখনত বিচৰণ কৰাৰ লগতে তেওঁলোকৰ যিটো মনত সৃষ্টিশীলতাৰ ভাৱ উদয় হয়। সাধুৱে শিশু এটিৰ মনত ধৈৰ্যৰ যিটো শক্তি সেই ধৈৰ্য শক্তিটো তেওঁলোকৰ বৃদ্ধি কৰে। লগে লগে সাধু এটি কোৱাৰ পিছত অভিভাৱকসকলক বিভিন্ন ধৰণে প্ৰশ্ন কৰিব পাৰে বা সাধুটো তেওঁলোকক পুনৰাই ক'বলৈ দিব পাৰে। তেতিয়া অভিভাৱকসকলে গম পাব যে সাধুটো তেওঁলোকে কিমান দূৰ বুজি পাইছে বা তেওঁলোকে সাধুটোৰ পৰা কি শিকিছে, এই সকলোবোৰ কথা গম পোৱাত সহায় হ'ব। সাধুৱে কি কৰে, শিশুসকলৰ মনৰ ভাৱ তেওঁলোকৰ প্ৰকাশ কৰাত সুবিধা প্ৰদান কৰে। সাধুটোৱে শিশুটিৰ মনত আগতে কৈছোঁ যে বহু বেছি কল্পনাৰ তেওঁলোকৰ মনত সৃষ্টিশীল মনোভাৱৰ উদয় হয় আৰু সেই সাধু কোৱাৰ পিছত বা সাধু শুনাৰ পিছত তেওঁলোকে সেই যিবোৰ মনৰ ভাৱবোৰ তেওঁলোকে প্ৰকাশ কৰাত, মনৰ যিবোৰ চিন্তা সেই প্ৰকাশ কৰাত বহুখিনি সুবিধা হয়।
সাধুবোৰ মনোগ্ৰাহী কৰি তোলাৰ ক্ষেত্ৰত অভিভাৱকসকলে কেইটামান কথা মন কৰিবলগীয়া। কাৰণ যিহেতু আজিকালি বেছিভাগ ল'ৰা ছোৱালীয়ে কাৰ্টুনত বেছিভাগ সময় কটায় আৰু সাধু কওঁতে তেওঁলোকে যিটো কাৰ্টুনৰ চৰিত্ৰসমূহৰ ৰং বিৰং থাকে সেইবোৰ নাপাব পাৰে, তাৰ বাবে তেওঁলোকে বিশেষ মনোযোগ নিদিব পাৰে। সেইবাবে অভিভাৱকসকলে সাধু কোৱাৰ সময়ত কেইটামান কথা বিশেষভাৱে মন কৰিবলগীয়া। তাৰে কেইটামান হৈছে, সাধুটো সদায় আমি যিমান পাৰি সহজ ভাষাত শিশুটিয়ে বুজি পোৱাকৈ ক'বলৈ চেষ্টা কৰিব লাগে। আৰু সাধু কৈ থকাৰ সময়ত যিমান পাৰি আমি ফেচিয়েল এক্সপ্ৰেশ্যনছ, হাতেৰে বা ভৰিৰে যিমান পাৰোঁ অংগী ভংগীৰে শিশুটিক সাধুটোৰ বুজাবলৈ চেষ্টা কৰাটো ভাল। আৰু যিমান পাৰি আমি আই টু আই কণ্টেক্ট মেইনটেইন কৰি ৰাখিব পাৰিলে ভাল হয়। তেতিয়া আমি শিশুটিয়ে কিমাননো সাধুটোত মনোযোগ দিছে বা কিমান বুজি পাইছে সেইখিনি বুজি পোৱাত সহায়ক হয়। আৰু সাধু কোৱাৰ সময়ত আমি সাধুটো আমি এনেদৰে ক'ব লাগে যাতে শিশুটিয়ে প্ৰশ্ন কৰিবলৈ সুবিধা পায়, শিশুটিৰ মনত যাতে আমি কৌতূহলৰ সৃষ্টি কৰিব পাৰোঁ। আৰু সাধুৰ চৰিত্ৰসমূহ আমি এনেদৰে ৰূপায়ণ কৰাটো ভাল যাতে সাধুটোৰ চৰিত্ৰসমূহ এটা জীৱিত ৰূপ লয়। যিহেতুকে শিশুসকলে সাধুৰ ক্ষেত্ৰত তেওঁলোকে কল্পনাৰ পৃথিৱীত থাকে, সেই কল্পনাৰ পৃথিৱীতে যাতে যিটো সাধুৰ চৰিত্ৰসমূহ তেওঁলোকে কল্পনা কৰিব পাৰে, তেনেদৰে আমি সাধুসমূহ ক'বলৈ চেষ্টা কৰাটো ভাল। বিখ্যাত সাহিত্যিক সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই তেওঁ কৈছিল যে শিশুৰ মন কল্পনাপ্ৰৱণ আৰু তেওঁলোকে এখন কল্পনাৰ ৰাজ্যত বিচৰণ কৰি থাকিবলৈ ভাল পায়। আৰু সাধুৰ ক্ষেত্ৰতো ঠিক একেই কথা, য'ত ডেকা বুঢ়াৰ কোনো প্ৰভেদ নাথাকে আৰু য'ত গছেও কথা কয়। আৰু এই সাধুৱে শিশুৰ মনত কল্পনাৰ এখন পৃথিৱী সৃষ্টি কৰে আৰু শিশুটিক নতুন ৰূপ দিয়াত আৰু শিশুটিক নিজক উদ্ভাৱন কৰাত সহায়ক হয়। সেইটো কাৰণে আমি সৰুৰে পৰা শিশুসকলক সাধু কোৱাৰ যিটো অভ্যাস, সেই অভ্যাসটো গঢ়ি তোলাটো ভাল হয়। ধন্যবাদ।